খুলুমবাই বডলেণ্ড পাব্লিক ৰাডাৰ চাপৰৰ ৰঙামাটিত হেলিকপ্টাৰ লৈ আজমলৰ নিৰ্বাচনী প্ৰচাৰ। আজি ২ নং ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত চাপৰৰ ৰঙামাটিত হেলিকপ্টাৰ লৈ আহিল AIUDFৰ প্ৰধান বদৰুদ্দিন আজমল। প্ৰায় ৫,০০০ ৰাইজৰ উপস্থিতিত AIUDF দলৰ কেইবাজনো নেতাই ভাষণ দিয়া দেখা যায়। তাৰ ভিতৰতে বিলাকীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদা, বিলাকীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমকে ধৰি কেইবাজন নেতা কৰ্মীয়ে উক্ত সভাতে আজমলে কাৰো নাম নধৰাকৈ চোৰ ডকাইতিক ভোট নিদিবলৈ আহ্বান জনায়। লগতে এইবাৰো জয়ী হ'ব বুলি মন্তব্য দিয়ে। ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে, আকৌ হেলিকপ্টাৰৰ পিছত ৰাইজে গুচি যোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু হাজাৰ মানুহ ইয়াত আছিল, কিছু মানুহতো আহিবই। হেলিকপ্টাৰ চাব যাব আহিলে মানুহ কিমান আছিল এইটো আপুনি কওক। ইনচাফৰ সাথে বুজি পাইছে। ইতিমধ্যে অখিল গগৈ ধুবুৰী জিলাত আহি প্ৰচাৰ চলাইছে আপোনাৰ বিৰুদ্ধে, কৈছে যে এইবাৰ ধুবুৰীৰ পৰা আপোনাক উৎখাত কৰিব সংখ্যালঘু ৰাইজে। কিহৰ কাৰণে মই কি পাপ কৰিছোঁ? সি ইয়াৰ পৰা তাৰ পৰা ইমান কষ্ট কৰি আহিছে মোক উৎখাত কৰাৰ কাৰণে। আৰু ভাৰতবৰ্ষৰ কোনো সমস্যা নাই নেকি? কোনো ইস্যু নাই নেকি? আজমল চাবি ইস্যু সবচে ডাঙৰ যদি হয় আমাৰ ভোটাৰ ৰাইজে ইমান বুৰ্বক নহয়, বুজি আছে কোনে কি কাৰণে আহিছে, কাৰ পৰা কিমান পইচা লৈ আহিছে, কাৰ পৰা কিমান দলাদলি কৰি আছে, কাৰ পৰা কিমান দলালি কৰি আছে, সব মানুহে বুজি পায়। কিন্তু ইতিমধ্যে অখিল গগৈ কৈছে সংখ্যালঘুৰ আপুনি জাতিৰ গাদ্দাৰ বা বিশ্বাসঘাতক বুলি কৈছে। অখিল গগৈ জাতিৰ গাদ্দাৰ বা বিশ্বাসঘাতক বুলি কৈছে। যে নিজে গৰু হয়, পৃথিৱীৰ সব মানুহক গৰু দেখে, সি নিজে বেইমান গদ্দাৰ, সবক গদ্দাৰ দেখে। মই একো ক'ব লগা নাই। কিন্তু পদত বদলাই কৰিছে আপোনাৰ হেলিকপ্টাৰখন মুখ্যমন্ত্ৰী টকাৰ খৰচেৰে বোলে। আৰে এইটো বহুত পুৰাণা ভাই, আমি তো প্ৰডিউচ দি দিলোঁ, ডকুমেণ্ট দি দিলোঁ, আৰু কি লাগে? মই লৈছোঁ। আজি একটা গাড়ী উবেৰ যদি 2 ঘণ্টা আগে কোনো একজনে লৈছিল আৰু 2 ঘণ্টা আৰু পিছত একজনে লয়, এইটো মতলব নে সেইজনে দান দি দিছে, পইচা দিব লাগে। মই এইটো লৈছোঁ, মোৰ UDFৰ নামে আছে, পইচা আমি কিমান দিছোঁ, ইচ এণ্ড এভৰি ডকুমেণ্টছ আই হেভ প্ৰডিউচ টু দিছ মিডিয়া আগেইন এণ্ড আগেইন। প্ৰিয়ংকা গান্ধী আহিব। প্ৰিয়ংকা গান্ধী আহিলে আৰু গান্ধী ফেমিলিৰ এজন মহিলা আহিব, হ'ব পাৰে ময়ো নিজে যাম, দেখাৰ কাৰণে যাম। কিয়? সেইটোতো চাবলৈ যাম। কেউ নাই, মোৰ প্ৰতিদ্বন্দ্বী মই ইনশাআল্লাহ। আগৰ পৰা মই যিমান কাইছোঁ এইবাৰ আৰু 8-10 গুণ বেছি পাম। সেইটো মই কেনেকুৱা ক'ম ভাই, ভোটাৰ ৰাইজে কৰিব। মোৰ এটা আন্দাজা আছে, মই যিমান ভোট যোৱাবাৰ পাইছিলোঁ সেইটো থাকি 4-5 গুণ বেছি। চোৰ ডাকাতিৰ পৰা হুঁচিয়াৰ থকা, ডাঙৰ চোৰ ডাকাতিসকল আহি আছে আপোনাৰ সমষ্টিৰ লুটাৰ কাৰণে, যিসকলে এর আগে কোনোদিন অহা নাই, ইলেকশ্যন আহিছে কৰি আহিছে। যদি জিকি যায় আল্লাহ নকৰক, তাৰপিছত আপোনালোকে দেখা নাপাব। এইকাৰণে ভাল কৰি আপোনালোক এই মানুহবিলাক চিনাক্তি কৰক আৰু ইয়াৰ পৰা হাৰাই বিদায় দি দিয়ক।